হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ মুকলি হ'ল ডিচি অফিচৰ তৰফৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে চাকৰি এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব কোৱালিফিকেশ্যন কিমান লাগিব লাষ্ট ডেট কেতিয়ালৈ থাকিব স্যালাৰি কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে তো বন্ধু বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো ডিচি অফিচৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 13 ডিচেম্বৰ 2023 দিয়া হৈছে অৰ্থাৎ ডিচেম্বৰৰ 13 তাৰিখলৈ এই পোষ্টৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব মই সকলোখিনি তথ্য জনাই আছোঁ আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব তো বলকচোন অলপ ডিটেইলছত চাই লওঁ আমাৰ প্ৰথমটো পোষ্ট হ'ল গ্ৰেড 3 LDA আৰু এই পোষ্টৰ বাবে আপোনালোকক স্কেল অফ পে অৰ্থাৎ দৰমহা দিয়া হ'ব 14000 ৰ পৰা 60500 টকাৰ ভিতৰত আৰু প্লাছ ইয়াত গ্ৰেড পেও দিয়া হ'ব 5600 টকা আৰু এই পোষ্টৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ গ্ৰেড 3 শ্বেল বি এ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰেকগনাইজড ষ্টেট অৰ্থাৎ কেণ্ডিডেটজন গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট এখনো থাকিব লাগিব আৰু দ্বিতীয়তে গ্ৰেড 4 পোষ্টৰ বাবে আপোনালোকক দৰমহা দিয়া হ'ব 12000 ৰ পৰা 52000 টকাৰ ভিতৰত আৰু প্লাছ ইয়াতো গ্ৰেড পে দিয়া হ'ব 3900 টকা আৰু এই পোষ্টৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেৱল 8 পাছ অৰ্থাৎ 8 পাছ কৰা সকলেও এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টসমূহৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈ আৰু ইয়াতো এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC MOBC সকলৰ বাবে 3 বছৰ SC ST সকলৰ বাবে 5 বছৰ আৰু এক্স সাৰ্ভিসমেন সকলৰ বাবে 2 বছৰ গতিকে প্ৰাইভেট ল'ৰা ছোৱালীয়ে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব আপোনালোকে আপোনালোকৰ ডকুমেণ্টছসমূহ জিমেইল কৰি ইয়াতে পঠিয়াব পাৰে অথবা এই ৱেবছাইটটোত গৈ অনলাইন যোগেও এপ্লাই কৰি ল'ব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ